যাচোন গাড়ীখন দূৰত নতুন ব্ৰিজখন পাৰ হওঁতে কিমান টাইম লাগে তাকে আজি দেখুৱা। গোটেই দিনটো কাম কৰাৰ পিছত যেতিয়া ফেঞ্চিৰ পৰা আহি আছোঁ চানমাৰি হৈ জুৰোড ব্ৰিজৰ ওপৰেদি, তো ভাবিলোঁ ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিম, কিয়নো এয়া হৈছে নতুনকৈ গাঁৱত থাকি বনোৱা আৰু জুৰোড ব্ৰিজ গুৱাহাটীৰ জুৰোড ব্ৰিজ ফ্লাইঅভাৰ। চোৱাটো সম্ভৱ নহয়। এই বাওঁফালে দি গ'লে লেফ্টত গ'লে আমি হাতীগড় শ্বেয়াৰ কৰি দিওঁ, চাৰিআলিলৈ পাম গাঁৱত থাকি আৰু ডাইৰেক্ট গ'লে গণেশগুৰি চাব পাৰোঁ। আমি আহিলোঁ চানমাৰিৰ পৰা। আপোনালোকে সকলোৱে টাইমটো কিমান লাগে মৰম চিনেমা আশীৰ্বাদ বিচাৰি উঠিছোঁ জুৰোড ফ্লাইঅভাৰ ব্ৰিজ। চাই থাকক ইমান ধুনীয়া পৰিৱেশ। এয়া মোৰ লগত আছে সঞ্জয় ভালে বিশ্বাস। পাইছোঁ, শ্বেয়াৰ কৰি দিয়ক। চবতকৈ দ্বিতীয়টো আজি দৈঘৰ ফ্লাইঅভাৰ এটা কথা মনত ৰাখিব, যান বাহন চলাওঁতে দ্ৰুত স্পীডত চলাব নালাগে, কিয়নো দ্ৰুতগতিত যান বাহন চলালে বিপদৰ আশংকাটো বেছি থাকে। সেইকাৰণে আমি কৰি আছোঁ 40 পৰা 45 স্পীডত। ব্ৰিজখন পাৰ হওঁতে আনুমানিক 4 মিনিট সময় ব্ৰিজ পাৰ হোৱাৰ পিছতে দেখুৱাম। ছাবস্ক্ৰাইব কৰি দিয়ক। পিছতে দেখুৱাম মই ক'ত আহি পালোঁ আৰু এটা মনোৰম দৃশ্য। ধন্যবাদ। অলপ পিছতে ব্ৰিজখন আমি এতিয়া পাৰ হ'ম আমি আৰু পাৰ হ'লোঁ তাৰপিছতে 3 মিনিট দেখুৱাম। 50 ছেকেণ্ড লাগে। 3 মিনিট 50 ছেকেণ্ড এই লাগে। প্ৰায় 4 মিনিট সময় লাগিল। ভিডিঅ'টো তো ভাল লাগিলে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব। আশীৰ্বাদ আহি পালোঁ মোৰ গন্তব্যস্থানত। কালী পূজাৰ কাৰণে আগতীয়াকৈ লাইটিং কৰি ৰাখিছে, তো ভাল। তো ফাইনেলি আহি পালোঁ মই য'ত থাকোঁ। দেৱালীৰ কাৰণে আগতীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰি ৰাখিছে। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক সকলোৰে ভাল পোৱা মৰম আশীৰ্বাদ বিচাৰি আজিলৈ অল দ্য বেষ্ট। ৰাখিছোঁ। লগ পাম মোৰ নেক্সট এটা, আজিলৈ ৰাখিছোঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।